बिटिआरनि सोलोंथाइ खोन्दोखौ जौगाखांहोनायनि थाखाय बिटिआर खुंथायनि मोनसे गोदान आगान। बिटिआरआव सोलोंथाइ मानदान्दाखौ फोजौखांहोनो, सोलोंथाइ फसंथानफोरनि थासारिखौ नोजोर लाखिनो, सोलोंथाइ बिथांखि आजावनो, फरायसाफोरनो गुनगोनां, गोग्गो आरो उदां सोलोंथाइखौ लाफानानै सोलोंथाइजों सोमोन्दो थानाय गासै बिथिंनि सायाव नोजोर लाखिनो आरो जेंना बोस्रांनायनि सायाव खामानि मावनो थाखाय मोनसे गोदान सोलोंथाइ खान्थि लाबोनायनि नोजोरजों बिटिआर सोलोंथाइ खान्थि रेबनाय रोंग'सा आफाद दानाय जायो। दिनै क'क्राझार CITनि आलासि नमानि सावराय नब्लाङाव मोनसे हाबाफारि खुंनायनि गेजेरजों बे गोदानै दाजानाय बिटिआर सोलोंथाइ खान्थि रेबनाय रोंग'सा आफादखौ बेखेवनानै होयो BTCनि गाहाय खुंगिरि प्रमद बर'आ। BTCनि गाहाय खुंगिरि प्रमद बर'खौ मासिगिरि आरो लेंथुमगिरि BTCनि प्रिन्सिपाल सेक्रेटारि सान्तनु P. गदमारिखौ लोगो लेंथुमगिरि आरो BTC सोलोंथाइ बिफाननि बिथोनगिरि जगदीश प्रसाद ब्रह्मखौ सोद्रोमा नेहादारि महरै सायख'नानै रायजोनि गुबुन गुबुन सोलोंथाइ फसंथान, बर' थुनलाइ आफाद, NGO, गुबुन गुबुन आफाद गौथुमफोरनि थान्दै आरो बर'नि माखासे सोलोंथाइगिरि सानसुमैफोरखौ लानानै गासै सा 45 सोद्रोमानि बे बिटिआर सोलोंथाइ खान्थि रेबनाय रोंग'सा आफादखौ एनभाइरनमेंट ये आजिलैके ठीक करा हुआ नाई तो बहुतखिनि यात नेग्लिजेन्सी चले जितु निकी आमी सबे ठीक होबो लागिबो आरो 4टा पिलार ठीक होबो लागिबो। प्राइवेट स्कुलत 3टा पिलार ठीके थाके এই কারণে চলি থাকে। আমার 4টা পিলারও ঠিক নাথাকা কারণে গভর্নমেন্ট স্কুল তো ঠিক নহয়। ইয়াত প্রথমতে টিচার সকল ঠিক হব লাগিব, গার্জেন ঠিক হব লাগিব, সিস্টেমটো ঠিক হব লাগিব আৰু স্টুডেন্ট বিলাকো ঠিক হব লাগিব। 4টা পিলারে ঠিক হব লাগিব। এটা প্রাইভেট স্কুলত 2টাৰ পৰা 3টা পিলার ঠিক থাকে, এই কারণে রিজাল্ট ভাল হয়। আৰু গভর্নমেন্ট স্কুলত 4টা পিলার যেহেতু ঠিক নাই, এই কারণে রিজাল্টটো বেয়া হয়। এই কারণে অন্তত আমি গোটেই অসমত নোৱাৰিলেও বড়োলেণ্ড অঞ্চলত আমি অসম চৰকাৰৰ সহায় লৈ পেলাই এইখিনি অঞ্চলৰ স্কুল কলেজখিনি ঠিক কৰাৰ কাৰণে আজি প্ৰথম আমাৰ নিউ এডুকেশ্যন পলিচি বা বিটিআৰ যেটো এডুকেশ্যন পলিচি ইয়াৰ এক্সপাৰ্ট কমিটিৰ ফাৰ্ষ্ট মিটিং CIT গেষ্ট হাউচত হৈছে আৰু ইয়াৰ লগতে ৱেব কানেকশ্যন হৈছে। ইয়াত বিভিন্ন এক্সপাৰ্ট আমাৰ ৱেবতো কানেকশ্যন হৈ আছে আৰু অসমৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশ্যন কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াও কানেক্ট হৈছে, তেখেতৰ গুডউইল মেছেজটো দিছে। মূলত আমি বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ যেটো শিক্ষা নীতি আৰু অসমৰ শিক্ষা নীতি ইয়াৰ এডিশনেলি বড়োলেণ্ড অঞ্চলত আমি স্পেচিয়েলি আৰু কি কৰিব পাৰোঁ আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে। কাৰণ আমি দেখিছোঁ যে বছৰ ধৰি আমাৰ হাজাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ওলাই আছে, তেখেতসকলৰ এমপ্লয়মেণ্টটো ডাঙৰ এটা সমস্যা হৈছে। আৰু যেটো আমি কোৰ্স এতিয়া স্কুল কলেজবিলাকত পঢ়াই আছোঁ, সেই কোৰ্সবিলাকেদি আমি হয় সাৰ্টিফিকেট হোল্ডাৰ বা ডিগ্ৰী হোল্ডাৰ ওলাব পাৰিছোঁ, কিন্তু এমপ্লয়েবল মানুহ বহুত কম ওলাব পাৰিছোঁ। তো সেই কাৰণে আমি নতুন এটা এডুকেশ্যন পলিচি আনিব বিচাৰিছোঁ য'ত ক্লাছ 10ৰ পিছতো ছাত্ৰ ছাত্ৰী এমপ্লয়েবল হ'ব পাৰে, ক্লাছ 12ৰ পিছতো এমপ্লয়েবল হ'ব পাৰে, গ্ৰেজুৱেটৰ পিছত এমপ্লয়েবল হ'ব পাৰে, এনি লেভেলত এমপ্লয়েবল হ'ব পাৰে। আৰু নট অনলি গভৰ্নমেণ্ট জব, এই ষ্টুডেণ্টবিলাকক আমি গভৰ্নমেণ্ট জবৰ প্ৰতি আজি যেটো এটা আকৰ্ষণে নহয় বহুত ডিপেণ্ডেণ্ট হৈছে। ইয়াৰ পৰা কেনেকৈ আমি ষ্টুডেণ্টবিলাকক এণ্টাৰপ্ৰিনাৰ লাইনত নিব পাৰোঁ, অলপ ক্ৰিয়েটিভ লাইনত নিব পাৰোঁ, স্পৰ্টছৰ লাইনত নিব পাৰোঁ, বেলেগ ফিল্ডলৈ আমাৰ ছাত্ৰ ছাত্ৰীক লৈ যাব পাৰোঁ, ইয়াৰ কাৰণে এডুকেশ্যন পলিচিটো আমি সলনি কৰিব বিচাৰিছোঁ। আৰু অলপ সাইকোলজিকেল এটা হিলিঙৰ দৰকাৰ হৈছে। আমাৰ ইয়াত বহুত বছৰ নেগেটিভ প্ৰেক্টিছ হৈ থকা কাৰণে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ মানে মনত খুব নেগেটিভ কথাবিলাক আহে যে পঢ়ি পেলাই কি হ'ব, পঢ়ি পেলাই আমি কি পাম, বা বিভিন্ন এনা নেগেটিভ চিন্তাবিলাক আহে। তো সেইটো অলপ পজিটিভিটিটো আনাৰ কাৰণে অলপ সাইকোলজিকেল কিছুমান প্ৰেক্টিছৰো দৰকাৰ হৈছে। এইবিলাক গোটেই কথা লৈ পেলাই নিউ এডুকেশ্যন পলিচিটো আমি ড্ৰাফ্ট কৰিবলৈ গৈ আছোঁ যে আমাৰ প্ৰি প্ৰাইমাৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে যিসকল ল'ৰা ছোৱালী এনৰোল হয় সকলো যাতে স্কুল কলেজৰ পৰা ওলাই নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, কিবা এটা উপাৰ্জনৰ ৰাস্তা ওলাব পাৰে আৰু নিজৰ লাইভলিহুডটো ঠিকমতে কৰিব পাৰে আৰু লাইফ স্কিলটো যেটো লাগে সেইটো অৰ্জন কৰিব পাৰে। এতিয়াৰ সময়টো বিজ্ঞানৰ সময়, ডিজিটাইজেশ্যনৰ সময়। এই সময়ত আমি যি এডুকেশ্যনে নলওঁ কিয় যদি ডিজিটেল আৰু সায়েন্স নলেজটো নাথাকে তেতিয়া ল'ৰা ছোৱালীৰ যেটো এটা সাস্টেইনেবিলিটি বা কিবা এটা কথাৰ ওপৰত তাৰ যেটো দখল এটো বহুত কম হোৱা দেখিবলৈ পাওঁ। তো এই গোটেই কথাটো লৈ পেলাই আমাৰ চিন্তাটো আমি আগবঢ়াইছোঁ। আৰু আজি জাষ্ট বিগিনিং ইয়াত আমাৰ প্ৰফেসৰ লাইছৰাম লাড্ডু সিং আছে, ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ। আমাৰ ইয়াত ইঞ্জিনিয়াৰিং কলেজৰ আছে, ইয়াত CITৰ আছে,
ইয়াত প্ৰাইমাৰী টিচাৰৰ পৰা লৈ পেলাই হায়াৰ ছেকেণ্ডাৰী হাই স্কুল সকলো টিচাৰ আছে ভেঞ্চাৰ স্কুলৰ টিচাৰ লৈছোঁ ইয়াত খেতিয়ক আছে ইয়াত স্পৰ্টছৰ প্ৰফেচাৰ আছে ইয়াত জাৰ্নেলিষ্ট আছে ইয়াত সকলো এক্টিভিষ্ট ইয়াত লৈ পেলাই এই ড্ৰাফটটো কৰা হ'ব আৰু ইয়াৰ পিছত এটা প্ৰেক্টিকেল এটা মানে ফিল্ডত এইটো লৈ যোৱা হ'ব प्रमोद बर'नि दैदेननायाव दिनै बिटिआर खुंथाया बे बिटिआर ओनसोलनि थाखाय मोनसे गोदान सोलोंथाइ खान्थि दानानै लानो थाखाय मोनसे बिटिआर एडुकेशन पलिसि बेनि कमिटि दादों एक्सपार्ट कमिटि दादों आरो बे एक्सपार्ट कमिटिनि दिनै जागायजेननाय जथुम आरो बे जथुमनि गेजेरजों हायार एडुकेशन आरो गेजेरारि सोलोंथाइ गोजौ सोलोंथाइ आरो गुदि सोलोंथाइनि थाखाय दालाइसा आफाद दादों एक्सपार्टफोरनि आरो लोगोसे बिथोन होनाय जादों जे खम समनि गेजेरावनो बे बेहाय बिटिआर ओनसोलनि थाखाय गुन गोनां सोलोंथाइखौ बोरैहाय दावगालांनो हायो बेनि थाखाय मोनसे बिथोन स्र' खालामनानै होनांगौ आरो मख'नो गोनांदि बे रोंगौसा आफादनि मोनसे गोनां बिबाना जाहैगोन बर' बिजोंखौ 12 थाखोसिम जौगाहोनायनि बेलायाव बिटिआर सरकारनो मोनसे गेबें बिथोनखौ होनांसिगोन जों मिजिं थिदों जे बे गासैबो थाखोनि आबादारिनिफ्राय गेलेनाय आयदानिफ्राय आरो स्कुलनि गाहाय फोरोंगिरिफोर कलेजनि एसिस्टेन्ट प्रफेसार्सफोर आरो लोगोसे इउनिभार्सिटिनि भाइस चेन्सेलरखौबो बे आफादाव लानाय जादों जाहाथे गुदि गेजेर आरो गोजौ गासैबो थाखोनि सोलोंथाइनि जेंनाफोरखौ सुस्रांनो थाखाय बे कमिटिया माने बिथोन होनो हायो बा बिथांखि लानो हायो आसा खालामदों जे बे एक्सपार्ट कमिटिनि जि बिथोन बे बर' मैखोम ओनसोलाव गिबि खेबनि थाखाय मोनसे गोदान सोलोंथाइ खान्थि फैगोन आरो बर'फोरा जुदि बर'नि थाखायनो मोनसे आलादायै सोलोंथाइ खान्थि दानानै लानो हायो आरो बेखौ मावफुंनो हायो अब्ला बे मोनसे माने मुगा देरहासारनायनि मोनसे खामानि एबा बिदिन्थि जागोन